নমস্কাৰ বন্ধুসকল আজি মই আপোনালোকলৈ ৰেচিপি লৈ অহা নাই ৰেচিপিতকৈ মোৰ মনৰ কিছুমান ফিলিংছ আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিবলৈ আহিছোঁ আজি মোৰ হাজবেণ্ডৰ বাৰ্থডে মই বাৰ্থডে সেলিব্ৰেট কৰিব বিচাৰিছোঁ খুব ধুমধামেৰে কিন্তু দেশৰ পৰিস্থিতি এনেকুৱা যে আমি কৰবাৰ পৰা কিবা এটা আনি কিবা এটা কৰি বাৰ্থডে সেলিব্ৰেট কৰিব পাৰিম তেনেকুৱা পৰিস্থিতি এতিয়া হৈ থকা নাই সেইকাৰণে মই ঘৰতে উপলব্ধ বস্তুৰে কিছুমান সৰু সৰু আইটেম প্ৰস্তুত কৰি বাৰ্থডে সেলিব্ৰেট কৰিছোঁ আশা কৰোঁ মানুহজনো সুখী হ'ব আৰু আপোনালোকৰ আশীৰ্বাদ কৰে যেন তেওঁৰ সুস্বাস্থ্য কামনা কৰে সেইকাৰণে মই ঘৰুৱাভাৱে অতি অনুষ্টুপীয়াকৈ মই বাৰ্থডে সেলিব্ৰেট কৰিবৰ কাৰণে কিছুমান বস্তু প্ৰস্তুত কৰিছোঁ আহকচোন চাওঁ মই কি বস্তু প্ৰস্তুত মই বাৰ্থডে স্পেচিয়েল কৰি এটা কেক চকলেট কেক প্ৰস্তুত কৰিছোঁ আইচিং কৰা নাই কাৰণ আইচিং কৰিব পৰাকৈ মোৰ ওচৰত একো বস্তু উপলব্ধ নাছিলে সেইকাৰণে মই এনেকৈ কেকটো ডেকোৰেট কৰি এটা চকলেট কেক প্ৰস্তুত কৰিছোঁ তাৰপিছত এইখিনি কেটলি মুখৰ পিঠা অলপমান মই কেটলি মুখৰ পিঠা প্ৰস্তুত কৰিলোঁ আৰু এয়া হোমমেড চানা মই ঘৰতে অতি সহজতে এইখিনি চানা প্ৰস্তুত কৰিছোঁ আৰু অলপমান পেৰা প্ৰস্তুত কৰি এনেদৰে মই জন্মদিনৰ উপলক্ষে ঘৰতে উপলব্ধ বস্তুৰে এটা সৰুকৈ সেলিব্ৰেট কৰিছোঁ মই এয়া নৰ্মেল ভাত খোৱা চাউলৰ পোলাও বনাইছোঁ ই খাবলৈ আৰু টেষ্টত একেবাৰে বাসমতি চাউলৰ পোলাওৰ নিচিনাই হয় আপোনালোকেও এনেকৈ বনাই চাব পাৰে মই ৰেচিপিটো আপোনালোকক শ্বেয়াৰ কৰিম আপোনালোকে যদি মোৰ ৰেচিপিখিনি চাব খোজে তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই থ'ব তেতিয়া লেটেষ্ট ভিডিঅ'খিনি পাই থাকিব এয়া মটন কাৰী ৰেচিপিটো মই আপোনালোকক দেখুৱাম মটন কাৰী মই আধা কেজিমান মটন লৈছোঁ আৰু আলু দি অকণমান সুকীয়াকৈ এইখিনি বনোৱা হৈছে এয়া ভাঙোন মাছৰ কাৰী ভাঙোন মাছ এনেকৈ গোটা গোটাকৈ মই ফ্ৰাই কৰি লৈছোঁ আৰু আলু বিলাহীৰ এয়া তৰকাৰী বনাইছোঁ এয়া ফ্ৰেঞ্চবিনৰ ভাজি এয়া মাছৰ পেটু এয়া ফ্ৰাই মাছ মই মাছকেইটা ধুনীয়াকৈ একদম কাৰাকৈ ফ্ৰাই কৰিছোঁ এয়া কচু পিটিকা কচুখিনি মই ভাপত দি সিজাই লৈছিলোঁ ভাপত দিয়া কচুৰ পিটিকা আৰু এয়া সালাড মই এনেদৰেই বস্তুখিনি প্ৰস্তুত কৰি পেলাই ঘৰতেই বাৰ্থডে সেলিব্ৰেশ্যন কৰিছোঁ সেইকাৰণে বিশেষ কেনিবা গৈ এতিয়া বাৰ্থডে সেলিব্ৰেশ্যন কৰিব পৰা পৰিস্থিতি নহয় সেইকাৰণে ঘৰতে উপলব্ধ বস্তুৰে মই এনেদৰে বাৰ্থডে সেলিব্ৰেট কৰিছোঁ মই ৰেচিপিখিনি এটা এটাকৈ আপোনালোকলৈ দি যাম তাৰ আগতে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো দবাই দিব যাতে আপুনি মোৰ লেটেষ্ট ৰেচিপিখিনি পাই থাকে মই আহকচোন এতিয়া চাওঁ মই কেকটো কিদৰে প্ৰস্তুত কৰিছোঁ চকলেট কেক প্ৰস্তুত কৰিবৰ বাবে মই একে জোখৰ কাপত একাপ ময়দা লৈছোঁ একাপতকৈ অকণমান কম ৰিফাইন তেল লৈছোঁ একাপ গৰু গাখীৰ লৈছোঁ একাপ পিচি লোৱা চেনি লৈছোঁ মই ৰিফাইন তেল লৈছোঁ আপোনালোকে ৰিফাইন তেলৰ ঠাইত গৰু ঘি বা বাটাৰো ইউজ কৰিব পাৰে আৰু আধা চামুচ বেকিং সোডা লৈছোঁ আধা চামুচ বেকিং পাউডাৰ লৈছোঁ আৰু এচামুচ কোকো পাউডাৰ লৈছোঁ এতিয়া আহকচোন কেকৰ কাৰণে বেটাৰটো প্ৰস্তুত কৰি লওঁ প্ৰথমতে মই পিচি লোৱা চেনি কাপ লৈ লৈছোঁ তাৰপিছত ইয়াত ৰিফাইন তেলখিনি দি ভালদৰে ঘুটি ল'ম চেনি আৰু ৰিফাইন তেলৰ মিশ্ৰণটো ভালদৰে প্ৰস্তুত হৈ নোযোৱালৈকে আমি অলপ সময় ঘুটি ল'ম চেনি আৰু ৰিফাইন তেলখিনি এনেদৰে মিক্স হৈ গৈছে এতিয়া আমি ময়দাখিনি আৰু বেকিং পাউডাৰ বেকিং সোডা একেলগে দি ইয়াত মিক্স কৰি ল'ম এতিয়া মই ময়দাখিনি ইয়াত দি দিছোঁ তাৰপাছত বেকিং সোডাখিনিও দি দিছোঁ আৰু বেকিং পাউডাৰখিনি দি ভালদৰে মিক্সনটো বনাই ল'ম চেনি বেকিং পাউডাৰ আৰু সোডাৰ মিক্সনটো এনেধৰণৰ দেখিবলৈ হ'ব তাৰপিছত আমি কমকৈ গাখীৰখিনি ইয়াত এড কৰি যাম একেলগে নিদিব কাৰণ গাখীৰ কম বেছিও হ'ব পাৰে মানে অলপকৈ দি আমি লাহে লাহে ঘুটি যাম আৰু কেকটো অলপ লাহে লাহে ঘুটিব যিমানেই বেছি সময় ঘুটে কেকটো সিমানেই ধুনীয়া মুলায়ম হয় কেকটো
কেকত গাখীৰখিনি মিক্স কৰাৰ পিছত প্ৰায় এনেকুৱা ধৰণৰ হ'ব কেকৰ বাটাৰটো বহুত ডাঠো হ'ব নালাগে পাতলো হ'ব নালাগে এনেদৰে গুলি হোৱাৰ পিছত আপুনি অলপ সময় 2-3 মিনিটমান সময় ঘুটি থাকিব পাৰে ঘুটি থাকিলে কেকটো অতি ধুনীয়া মুলায়ম হয় আৰু কেক ঘুটোতে এবাৰ এনেকৈ নহয় একে সাইডৰ পৰা ঘুটিব তেতিয়া কেকটো বেছি মুলায়ম হয় মোৰ একাপ গাখীৰ প্ৰয়োজন নহ'লে মই একাপ লৈছোঁ তাৰে আধা কাপতকৈ অকমান কম গাখীৰ থাকি গ'ল সেইকাৰণে গাখীৰখিনি একেলগে এড নকৰোঁ আমি তেতিয়া এনেকৈ অলপ সময় 2-3 মিনিট সময় মই ঘুটি থাকিম মই 2 মিনিটমান সময় ঘটাৰ পিছত কেকৰ বাটাৰটো প্ৰস্তুত হৈ গৈছে আপোনালোকে এনেকৈ চাব যদি বাটাৰটো অকণ মিচিকাকৈ পৰি গৈছে তেতিয়া গম পাব যে কেকৰ বাটাৰটো প্ৰস্তুত হৈ গৈছে এতিয়া মই ইয়াত এচামুচ কোকো পাউডাৰ ব্যৱহাৰ কৰিম এচামুচ কোকো পাউডাৰ ইয়াত এনেকৈ দি ভালদৰে ইয়াত মিক্স কৰি দিম আপোনালোকে কোকো পাউডাৰ নাথাকিলে চকলেটটো কেতিয়াৰ পৰা গাখীৰৰ লগত পিচি পেলাই একেলগে ইউজ কৰিব পাৰে তেতিয়াও সেই একে ধৰণৰ কেকেই প্ৰস্তুত হ'ব মোৰ ওচৰত কোকো পাউডাৰ আছিল কাৰণে মই কোকো পাউডাৰে ব্যৱহাৰ কৰিছোঁ এনেদৰে কোকো পাউডাৰখিনি দি মই 1 মিনিটমান সময় কেকটো ঘুটি ল'ম 1 মিনিটমান কোকো পাউডাৰখিনি ঘুটাৰ পিছত সব মোৰ পেষ্টটো দেখিবলৈ ইমান ধুনীয়া হৈছে একদম চকলেটৰ পেষ্টৰ নিচিনা হৈছে এইখিনি মই 5 মিনিটমান সময়ৰ বাবে ঢাকনা লগাই থৈ দিম আৰু মই গেছত দিবৰ কাৰণে প্ৰেছাৰ কুকাৰটো ৰেডি কৰিম আহকচোন এতিয়া প্ৰেছাৰ কুকাৰটো ৰেডি কৰি লওঁ এয়া সব মই এটা 5 লিটাৰ সাইজৰ প্ৰেছাৰ কুকাৰ লৈছোঁ আপোনালোকে প্ৰেছাৰ কুকাৰ যি জোখৰ থাকে ল'লেই হ'ব মোৰ যেটো কেকৰ বাটি আছে হেতু এটো কুকাৰতে সোমাই সেইকাৰণে মই এই কুকাৰটোই লৈছোঁ তাৰপিছত মই ইয়াৰ হুইসেলটো খুলি ল'ম আৰু হাফৰখনৰ পৰা মই এই ৰবৰডালটো খুলি ল'ম এতিয়া প্ৰেছাৰ কুকাৰটো মই গেছত দিম তাৰ লগত অলপমান নিমখ দিম প্ৰেছাৰ কুকাৰটোত মই প্ৰায় 2 কাপমান হেৰি দি দিছোঁ নিমখ দি দিছোঁ মই এইখিনি নিমখ বাৰে বাৰে কেক বনাওঁতে ব্যৱহাৰ কৰোঁ থৈ দিওঁ যে আপোনালোকে নিমখ নিদিলে বালিও দিব পাৰে শুকান বালি আছে যদি তলত দি ল'ব পাৰে এতিয়া মই ইয়াৰ ওপৰত এটা ষ্টেণ্ড দিম ষ্টেণ্ডডাল ইয়াৰ ওপৰত এনেকৈ বহুৱাই দিম বহুৱাই পেলাই প্ৰেছাৰ কুকাৰটো ঢাকনা লগাই প্ৰায় 5 মিনিটমান সময় ইয়াক প্ৰিহিট হ'বলৈ দিম এতিয়া মই 5 মিনিটমান সময় প্ৰেছাৰ কুকাৰটো হিট হ'বলৈ দিছোঁ প্ৰিহিট হ'বলৈ দিওঁতে প্ৰেছাৰ কুকাৰটো আপুনি হাই ফ্লেমতে দিব পাৰিব কিন্তু কেক বনাওঁতে প্ৰেছাৰ কুকাৰটো হাই ফ্লেমত নিদিব মিডিয়ামৰ পৰা ল'ৰ ভিতৰত ৰাখিব কেক বনাবৰ কাৰণে মই এই পাত্ৰটো লৈছোঁ ইয়াত মই এচামুচমান তেল ভালদৰে মুছি ল'ম তেল চামুচ দি পেলাই এতিয়া এই পাত্ৰটোত ভালদৰে এনেকৈ মোহাৰি ল'ম তেল নিদিলে কেতিয়াবা কেকটো লাগি ধৰিব পাৰে তেলটো ভালদৰে এনেকৈ মুছি ল'ব লাগে তেল দিয়াৰ পিছত মই অকণমান ময়দা তেলখিনিৰ ওপৰত ছটিয়াই দিম যাতে কেকটো লাগি নধৰে ভালকৈ এনেকৈ ছটিয়াই দিলোঁ এতিয়া আমি ইয়াত কেকৰ বাটাৰখিনি দিব পৰা হ'লোঁ কেকৰ বাটাৰখিনি ইয়াত দিয়াৰ পিছত মই এইটো অকণমান জোকাৰি দিছোঁ দিয়াৰ পিছত যাতে হাৱা সোমাই নাথাকে তেনেকৈ অকণমান জোকাৰি দিব মোৰ এতিয়া 5 মিনিট সময় হৈছে মই কেকৰ পেষ্টটো কুকাৰত দিব পৰা হ'লোঁ এতিয়া মই কেকৰ পেষ্টটো এই কুকাৰত দিব পৰা হ'লোঁ কুকাৰটো গৰম হৈছে আপোনালোকে কুকাৰৰ ভিতৰত এইটো সোমোৱাতে সাৱধান হ'ব যাতে সাইডৰ পৰা হাতটো নালাগে এনেদৰে কেকটো বহুৱাই পেলাই মই আধা ঘণ্টা সময়ৰ বাবে ইয়াক ৰাখি দিম মিডিয়াম টু লো ফ্লেমৰ মাজত ৰাখিছোঁ গেছটো 10 মিনিটমান সময় হৈ গৈছে আমি কেকটো এবাৰ খুলি চাওঁ আহক এয়া সব কেকটো বৰ সুন্দৰকৈ ফুলি আহিছে এনেকৈ ফুলি অহাৰ পিছত আপুনি গেছৰ ফ্লেমটো লো কৰিয়ে ৰাখিব কেতিয়াও হাই কৰি নিদিব ইয়াক আৰু 15 মিনিটমানৰ বাবে ৰাখি দিম এয়া সব মোৰ আধা ঘণ্টামান সময় হৈছে পুৰা আধা ঘণ্টা হোৱাই নাই 25 মিনিট হৈ গৈছে মোৰ কেকটো পুৰা সম্পূৰ্ণৰূপে হৈ গৈছে এতিয়া মই চাম ভিতৰটো সিজিছে নাই এডাল কাঠিৰে দি মই এনেকৈ চাম যদি এনে খুচি চাওঁতে আপুনি চাব মোৰ একো লাগি অহা নাই কাঠিডালত দেখিছেনে একো লাগি অহা নাই যদি লাগি নাহে জানিব আপোনাৰ কেকটো ভিতৰৰ পৰা সিজি আহিছে আৰু যদি অকণমান লাগি অহা নিচিনা থাকে লাগে আপুনি 5 মিনিটমান সময় আৰু ৰাখি দিব
এয়া চাওক আমাৰ কেকটো প্ৰস্তুত হৈ গৈছে কি ধুনীয়াকৈ সুন্দৰকৈ সিজি আহিছে এইটো অকণমান ঠাণ্ডা হ'বলৈ দিয়াৰ পিছত আমি ইয়াক উলিয়াই পেলাম আপুনি 5 মিনিট সময় এনেকৈ ঠাণ্ডা হ'বলৈ দিব গৰমে গৰমে উলিয়াই দিলে ভাগি যাব পাৰে তেতিয়া অলপমান ঠাণ্ডা হ'বলৈ দিব আৰু ঠাণ্ডা হ'লে দেখিব এই সাইডবিলাক সব এৰাই আহিছে এই সাইডবিলাক এৰাই আহিছে আৰু ধুনীয়াকৈ ওলাই যায় ঠাণ্ডা হ'লে এয়া সব অলপ ঠাণ্ডা হওঁতে মই যেতিয়া লুটিয়াই দিলোঁ সসপেনটো কেকটো ধুনীয়াকৈ ওলাই আহিলে অকণ ভগা চিগা একো নাই হোৱা সাইডৰ পৰাও ধুনীয়াকৈ এটো ওলাই আহিলে আপোনালোকে এনেদৰে বন্ধৰ দিনত ঘৰতে কেক বনাই বাৰ্থডে বা কাৰোবাৰ এনিভাৰ্সাৰি সেলিব্ৰেট কৰিব পাৰে মই আপোনালোকক দেখুৱাম আইচিং নকৰাকৈ কেক কেনেকৈ ডেকোৰেট কৰিব পাৰি মই কেকটো বনাই দিলোঁ এতিয়া মই কেকটো ডেকোৰেট কৰিম এসব মই কেক ডেকোৰেট কৰিবৰ কাৰণে অলপমান জেমছ লৈছোঁ আৰু এটা চকলেট লৈছোঁ চকলেটটো মই সৰু সৰু টুকুৰা কৰি এতিয়া ভাঙি ল'ম এসব মই কেক চকলেটখিনি এনেকৈ ভাঙি ল'লোঁ তো মই এটা বাটিত অকণমান পানী লৈ লৈছোঁ অকণমান পানী আপুনি আঙুলি এটাৰে চুই পেলাই চকলেটটোত এনেকৈ অকণমান সানি দিব যাতে এই চকলেটডোখৰ কেকত লাগি ধৰে এতিয়া আমি চকলেট কেইডোখৰ কেকত দি যাম পানী অকণমান চকলেটটোত সানি ল'লে তেতিয়া আৰু চকলেটটো এৰাই নাযায় জেমছটো সেই একে অকণমান পানী সানি পেলাই আমি বহাই যাম ঠিক এনেদৰে আমি কেক ডেকোৰেট কৰিব সব আইচিং নকৰাকৈ আমি কেকটো ডেকোৰেট কৰিলোঁ ঠিক এনেধৰণে আপোনালোকে বাৰ্থডে থাকিলে আইচিং কৰিবলৈ অসুবিধা পালে বা আইচিঙৰ বস্তু এতিয়া যেটো দেশত ভয়াবহ পৰিস্থিতি দোকানলৈ যোৱাতকৈ এনেধৰণে আপোনালোকে কেক ডেকোৰেট কৰিব পাৰিব